हेलो फ्रेंड्स, वेलकम बैक टू माई यूट्यूब चैनल एनी टूर ब्लॉग। तो आज आमार नतून एटा टूर हम कलकाता साइंस सिटी ताते आमी जाम। तो आमार बेसि समय नालागे आहि पाम। तो फाइनेली आमी आहि पाई जाम ओसरते एटु गेट इयाते आमाक नुमाई दिले। यार परा नुमी आमी एटा भितरत जाम। एटु देखा पाले गेट হয়। यारे भितरत बहुत मानुह गई आछे। तो आमिও एटा भितरলৈকে যাম। गई भितरत कि आछे किना आपनालोকক देखाई दिम। এইবিলাক চাইছে ওচৰৰ বিল্ডিং বহুত ধুনীয়া, ডাঙৰ ডাঙৰ বিল্ডিং দেখাত ধুনীয়া, ভালে লাগে। অলপ ওপৰত উঠিলোঁ, এতিয়া তলত নুমি যাম। তলত নুমি আমি ভিতৰলৈকে যাম, ওপৰত উঠিম আৰু কিবা কিবি চলিম, চাব দেখাই দিম আপোনালোকক। তো আমি গেটৰ ভিতৰত সোমাই গ'লোঁ। ফাইনেলি আহি পাই গ'লোঁ। কলকাতা মিউজিয়াম হয়, কলকাতা সায়েন্স সিটি হয়। তো বতৰটো ভাল নহয়, অলপ বেয়া বতৰ, বৰষুণ অহাৰ সম্ভাৱনা আছে। তো আমি যাওঁ ভিতৰত, টিকেট কাটিম, ইয়াৰ পিছত দেখাম আপোনালোকক। তো মানুহবিলাকে কাম কৰি আছে, খুব ধুনীয়াকৈ ডিজাইন। তো ফ্ৰেণ্ড, এতিয়া আমি ভিতৰত সোমালোঁ। তো এইটো ধুনীয়া দেখা পালোঁ, সায়েন্স সিটিও বুলি কয়, লিখাই আছে সায়েন্স সিটি আৰু সায়েন্স মিউজিয়াম বুলিও কয়। তো আমাৰ গুৱাহাটী বা বেলেগ যোনবিলাক আছে সায়েন্স সিটি বা সায়েন্স মিউজিয়াম, এইবিলাকত চাই অলপ বেলেগ ধৰণৰ, এখন অলপ ইউনিক টাইপ, দেখাতো ধুনীয়া আৰু বহুত বস্তু আছে চাব লগা, ডিজাইনো আছে ভাল, ধুনীয়া ধুনীয়া। তো এতিয়া আমি টিকেট কাউণ্টাৰৰ ওচৰত গৈ আছোঁ, তাতে টিকেট কাটিম। তো দেখাম আপোনালোকক কিমান দাম, টিকেট কেনেকৈ কি। তো ফ্ৰেণ্ড, দেখাত কিমান ধুনীয়া লাগে, দেখা পাইছেনে? কি ধুনীয়া চিনাৰী। তো আমি এতিয়া টিকেট কাটিব যাওঁ। সোমাই গ'লোঁ ভিতৰত। এয়া টিকেট কাউণ্টাৰ হয়, ইয়াতে আছে। তো ৰোপৱে আমাৰ অসমত নাই এইবিলাক সায়েন্স সিটিৰ ভিতৰতে। তো ইয়াতে কলকাতাত আছে। তো ইয়াতে টিকেট কাটিব আহিলোঁ, এয়া টিকেট কাউণ্টাৰ। তো ইয়াতে দেখা পাই আছে কিমান কি ফিজ। 65 আছে, 60 আছে, 125 আছে, 55 প্লাছ 48, এইবিলাক চব ধৰণৰ। তো ইয়াৰ পৰা আমি টিকেটটো লওঁ আৰু লৈ পেলাই আমি ওপৰত যাম। ইয়াতে এটা বস্তু আছে, মানে একেলগে আছে, এক্সট্ৰা এক্সট্ৰা আছে। তো আপুনি যদি এটা ৰাইড যাব বিচাৰে তাতে ছিংগল পে'মেণ্ট কৰিব। তো এয়া আমি টিকেট ল'লোঁ। তো আমাৰ টিকেটৰ ভেলু কিমান আপোনালোকক দেখাই দি আছোঁ, 240 হয়। আমি বহুত কেইটা ফ্ৰেণ্ড, আমাৰ টিকেটৰ অলপ ভেলুটো বেছি, কাৰণ আমি 2-3টা ৰাইডত যাম আৰু অলপ কিছুমান জেগাত সোমাব নোৱাৰি, সেইবিলাকতো সোমাব পাৰি অলপ বেছি টিকেট হ'লে। তো আমি এতিয়া টিকেট কটা হৈ গ'ল। তো আমাক যাব দিলে। তো আমি আহিলোঁ, আহি ওপৰত উঠিলোঁ। তো এইখন ৰূপে হয়, এইখনতে আমি যাম। তো আহি আছে, আমি অলপ ৰখি আছোঁ ইয়াতে। তো ফাইনেলি আমি উঠি আছোঁ, এয়া উঠিলোঁ, উঠি বহিলোঁ। তো এতিয়া আমি যাম আৰু ৰাইডটো কেনেকৈ হয় আপোনালোকক জনাম, চাই থাকিব। কি ধুনীয়া, ভাল লাগি আছে বা কিমান ওপৰত দি আমি গৈ আছোঁ। তলত কি ধুনীয়া ধুনীয়া বস্তুবিলাক চাব পাৰি। তো এয়া গৈ আছোঁ, ভালে লাগিল। তো ফ্ৰেণ্ড, এয়া ওপৰেদি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ কি ধুনীয়া কি কি বস্তু আছে। তাতে আমি নুমাৰ পিছতে তাতে যাই ভিতৰতো সোমাম, তাতে কি কি আছে দেখাম। এইবিলাক পিৰামিডৰ নিচিনা, যি ডাঙৰ ডাঙৰ কি বা হয় এইবিলাক, তাতে সোমাব লাগিব। ইয়াতে মিছাইল আছে দেখোন, কি কি মিছাইল বনাই থৈছে দেখা পাই আছে। তাতেও যাম। এই ঘৰৰ ভিতৰত কি কি আছে, ইমান ধুনীয়া ধুনীয়া ঘৰ, এইবিলাক ভিতৰত যাই সোমাম, আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো, মাজে মাজে কাটাকুটি নকৰিব আৰু চাই থাকিব, তেতিয়াহ'লে দেখা পাব ভালকৈ। কি ধুনীয়া ধুনীয়া চাইছেনে? সায়েন্স সিটি কৈছে, এনেকুৱা নাই আৰু, আমাৰ ইয়াৰ দৰে নহয়, ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক। Asa nih? Oh, aku sih azan di tenda.
তো এতিয়া আমি তললৈ নামি আছোঁ আৰু নুমি যাম। নুমাৰ পিছতে আপোনালোকক দেখাম আৰু ক'ত যাওঁ কি কি আছে। তো এতিয়া নুমো আৰু আমি আৰু এটা জায়গাত যাওঁ। এতিয়া দেখা পাব বন্দে ভাৰত এক্সপ্ৰেছ। তো ইয়াতে সায়েন্স চিটিৰ ভিতৰত চলি আছে, ইয়া চাওক। তো আপোনালোকে ক'তো নাপাব এনেকৈ বন্দে ভাৰত, কিন্তু ইয়াতে ভিতৰত চলি আছে বন্দে ভাৰত এক্সপ্ৰেছ। কিটা সায়েন্স এক্সপ্লোর হল নাকি? ভিতরে খালি সায়েন্সের বস্তু থাকে। আচ্ছা ভিতরে এতিয়া আমি সায়েন্সৰ ঘৰত সোমাই যাওঁ আৰু লাহেকে সোমাই গ'লো এতিয়া। তো ইয়াতে কি কি আছে দেখাও আপোনালোকক। আদিম যুগৰ বান্দৰৰ পৰা মানুহ আহিছে। তো ইয়াতে পুৰা হিষ্ট্ৰী দি দিছে আদিম যুগৰ মানুহবিলাক কেনেকৈ হৈছিল আৰু বান্দৰৰ পৰা কেনেকৈ হৈছিল সেইবিলাক পুৰা দাঙি ধৰিছে ইয়াতে ছবিৰ পিকচাৰৰ মাধ্যমত দেখাই দি আছে। এয়া দেখা পাই আছেনে? সায়েন্স মিউজিয়াম মানে সায়েন্স চিটি মানে সায়েন্সৰে বস্তু। তো আগৰ দিনত কেনেকৈ বস্তুবিলাক বনাইছিল, কি কি উৎপাদন কৰিছিল, কেনেকৈ কোনটোৰ ধাৰা কি ডিজাইন কৰিছিল, কোনটো বনাইছিল, এইবিলাক দেখাই আছে। আৰু এইবিলাক ভালে বস্তু, বেয়া নহয়, আহিলে দেখিব পৰা যায়। ভাল ভাল আদিম যুগৰ বস্তু আছে, মানুহে কেনেকৈ শিকিলে, ক'ৰ পৰা কি কি বনালে, সেইবিলাকে আৰু। আগৰ দিনৰ মানুহ বেমাৰ হ'লে তো কেনেকৈ চিকিৎসা কৰা হৈছিল, ঘৰতে চিকিৎসা কৰাইছিল, এইবিলাক বস্তু দেখাই দি আছে। আৰু আহিলে দেখা যায় আৰু কিছুমান পুৰণা বস্তু, সেয়াই আৰু। তো এইবিলাক কিবা জংঘলৰ দৃশ্য চাওঁচোন। এইবিলাক খেতি বাতি কৰিছিল আগৰ দিনৰ মানুহে, পশু মাৰি খাইছিল, খেতি কৰিছিল। এইবিলাক পুৰণা কিছুমান স্মৃতি, আহিলে দেখা যায়। ভালে বেয়া নহয়, আহিব লাগে, চাব লাগে। এইবিলাক বহুত ধুনীয়া কৰি সজাই ৰাখিছে।
তো ফ্ৰেণ্ডছ ইয়াৰ পৰা ওলাও আমি ওলাই বাহিৰত আৰু এটা জাগাত যাওঁ আৰু এটাত কি আছে চাব যাওঁ বেছি নহয় অলপ শ্বৰ্টকাটকৈ দেখাওঁ চবত সোমাব নোৱাৰোঁ ৰাতি হৈ গ'ল সময়ো গুচি গ'ল আৰু কিমান সোমাইছে এতিয়া বেলেগ এটাত চাওঁ আৰু কি আছে তো ফ্ৰেণ্ড আপোনালোকক কি ক'ম ইয়াত দেখা পাইছে কিমান ডাঙৰ বিল্ডিং কিমান প্ৰকাণ্ড কিমান বস্তু আছে এটা এটা কৰি যাওঁতে বহুত সময় লাগিব তো আমি চালোঁ আৰু আপোনালোকক দেখালোঁ আপোনালোকে আহিব পাৰে এইটো ভায়েলিন ইমান ডাঙৰ বনাইছে মানুহে ভৰিৰে খোজকাঢ়ি যাওঁতে বজাব লাগে তো ফ্ৰেণ্ডছ ৰাতি হৈ গ'ল আৰু লাহে লাহে যাব লাগিব ৰুমলৈ তো আপোনালোকক দেখালোঁ ভিডিঅ'টো তো ভিডিঅ'টো চাই কেনেকৈ লাগিল ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব তেতিয়াহ'লে আৰু নতুন নতুন ভিডিঅ' দেখা পাব এতিয়া যাওঁ আৰু আমি ঘৰলৈ নেক্সট ভিডিঅ'ত দেখা পাব